কোৱা। আজি বেছি হ'ল না বাৰু মই এজনী হ'ল ওলাই আহা আকৌ অথনিৰ পৰা কেতিয়া ৰৈ আছো আহিলা নি? কেতিয়াবা আহিলো গৈছো ৰবা। হাই। বাহ কি বা? জানানে আজি তোমাক বৰ ধুনীয়া লাগিছে। মোক কি আজিহে ধুনীয়া লাগিছে নি? নহয় মানে অথনিৰ পৰা তোমাক চাবলৈকে ৰৈ আছিলো। এতিয়া ভাল লগাবলৈ কমপ্লিমেণ্ট এটা দিছো, তাতে ইমান কুৱেশ্যন নে? হ'ব তেল নিব নালাগে। পিছে আজি ক'ত যাম? ব'লা আজি তোমাক বৰ ধুনীয়া জেগা এটালৈ লৈ যাম। ক'ত? গ'লে দেখিবা নহয়, উঠাচোন। মই চলাম। চলো। ঐ কি হ'ল দোষ তই যে ক'ত থৈলি অকল তহঁতিয়ে খাব পাৰ নি? মানে নহয় আমি আকৌ খালে বৰ জ্ঞান দিওঁ নহয় আজি দেখোন নিজে খাইছ খাবলৈ বাধ্য ভাই, তইতো মোৰ চিটুৱেশ্যনৰ কথা জানই। সেই বুলি আৰু এইবোৰ তোকতো মই আগতেই কৈছিলো নাৰীৰ মহিমা অপাৰ। তাইক মই বহুত ভাল পাইছিলো। লাগি গ'লি আৰু নে চেন্দি ফালি গ'লে যা 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 হাতটোৱে গাটো ধুই ল। কেলে ক'ৰবাত যাবি নেকি? কেলে আজি ঘৰলৈ নাযাম নেকি বা? তই যা, মই নাযাওঁ। বন্ধ কেইদিনো তই ঘৰলৈ নাযাওৱে, ৰুমতে সোমাই থাকিম বুলি ভাবিছ নেকি? আমাৰ গাঁৱৰ ঘৰলৈকে গৈ গাঁৱৰ হাঁহ পানী খালে মনটো অলপ ভাল লাগিব। এই নেযাওঁ নেকি? হেই নোযোৱাৰ কথাই নকবি। যা 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 সোনকালে লাগে যা যা। খুৰী খুৰী টেঙা নিম বুলি আহিছিল। গছতে টেঙা দুটামান আছে বাৰু যোৱা তোমালোকৰ খাওঁ খাওঁ লাগিছে যদি। ব'ল ব'ল। আঁতৰ সেইজনী তই যে আজি টেঙা খোৱাবি হৈছে আৰু চাপৰ বুলি নাহাহিবি, কৈ দিছি কিন্তু। সেইকাৰণেহে তাই ঢুকি পোৱা নাছিলে। তাই এনে ওখজনী ওলাইছে। ঐ তহঁতৰ মুখ চুপতি মাৰি যে টেঙা পা সোনকালে ৰ'দে যাবগে নহলে। সঁচাকে দেই, গাঁও বুলি ক'লে কিন্তু বৰ বেলেগ এটা মজা আকৌ। আকনো আপোন মানুহ, ফ্ৰেছ হাৱা, আৰুনো লাগে কি? সেইটোৱেতো কথা তোক মই এনেই অনা নাই ন। এই চহৰতে বাৰ ৰুমত সোমাই থকাতকে আছেনো কি? সোনকালে যাওঁ আকৌ নহ'লে ইয়াত দেৰি কৰি থাকিলে ৰাইজ বৰ হ'ব। ঐ এইটো অবিদা নহয় নে? হয়তো লগত দেখোন আৰু কোনোবা আহিছে। আমাৰ বাইদেউ চকু গলেই। এইজনী। ঐ দাদা। ভণ্টিচোন তই তাত কি কৰি আছ? এই টেঙা কাটি আছিলো আকৌ। খাওঁ যদি বল নহলে। তই টেঙা খাবি নি? বৈ নহ'লে বল বল। কেলে মোৰ লগৰ বল আকৌ। ব'লা ব'লা টেঙা খাম। যদি টেঙা যদি তামাম লৈছ যেন পাওঁ। নকবি আৰু কিমান যে কষ্টত পাৰি আনিছো। বহি লোৱা আকৌ তুমিও বহা। আলহীক চিনাকি কৰাই নিদিও নি? এইবোৰ চিনাকি পিছত লৈ থাকিবি, ই কেইদিনমান থাকিব নহয়। এতিয়া টেঙা খা আৰু বল। ভণ্টি মাৰ ঘৰত আছে নে? আছে আছে। তই কেতিয়া যাবি? তহঁতি গৈ থাকচোন বাৰু, মই অলপ পিছত গৈ আছো। গৈ থাকো তেতিয়া। ঠিক আছে।
মা ক'ত আছা? পালি মা মই যে কৈছিলো মোৰ বন্ধুজন আহিব বুলি ইয়ে দেই। নমস্কাৰ খুৰী। নমস্কাৰ। ভালনে আপোনাৰ? ভাল, তোমাৰ ভালনে? মোৰ ভালে দিয়ক। পিছে তোমাৰ নামটো? মোৰ নামটো পল দে। বাৰু তোমালোকে মুখ হাত ধুই লোৱাগে। বাবা আহোতে ভণ্টিক দেখিছিলে নেকি? তাই তৰাহঁতৰ লগত টেঙা খাই আছে, আহিম বুলি কৈছে বাৰু। হয় নেকি? আমি দুটাইও টেঙা চুটি লৈ আহিছো পুৰা। খুৰী পথাৰত কিন্তু টেঙা খোৱা মজাই বেলেগ আকৌ। তো বাবা তোক ইয়াৰ ৰুমলৈকে লৈ যা। শিখৰ নহয় নে? ফটো দেখোন অভি আৰু লগত সেইটো না মোক কেমেৰা লেন্সত ফকাছ নোহোৱা কোন শিখৰ তোক মই কিমান কম মোৰ নামটো শেখৰহে, শিখৰ নহয় কিবা মাৰ মাৰি দিম দেই। জিমা ঘৰত নাই বেগে, এইবোৰ ইয়াত নহয়। কেলা তই মানে বাৰু সি মোৰ লগত পল দেই। সেইবোৰ আমাৰ এফালে হাই হেল্ল' সেইবোৰ নচলে নহয়। ডাইৰেক্ট ক'বলৈ নমস্কাৰ। নমস্কাৰ দে। পিছে কেতিয়া অহা হ'ল? আজি 1 উইক মানে হ'ল। উইক তুমি কিহত উইক দেখিলা? 10 টোমত ঘৰৰ ম'হৰ গাখীৰ খাই বডি চডি বনাই থৈছো। মই সেইটো কোৱা নাই নহয়। আজি অহা মোৰ এসপ্তাহ মানে হ'ল, মই সেইটোহে কৈছো। হয় নেকি? হয়। বাৰু তই ক'ৰবাত যাৱ নাই, গৈ আহিলিগে? তলৰ লগত কথা পাতি থাকোঁতে পাহৰি থাকিলো। কি হ'ল? সোনকালে চাচোন। 3টা বাজিব হ'ল। মই যাওঁ দেই, তহঁতি থাক। ক'ত যা? স্কুল ছুটি দিব হ'ল, মই দেৱী দৰ্শন দিবলৈ যাওঁ। যা। লগৰটো ভিতৰত সোমোৱাই লৈ তই ইয়াত অকলে অকলে এনে কি ইম্পৰ্টেণ্ট কাম কৰি আছ? নাই চাহ খাবি নেকি? যা চাহ পলাই খাবনে? সি ভিতৰতে আছে, খুলি যাচোন। হ'ব। মানে চাহ খাব নেকি সুধিবলৈ আহিছে। তুমি চাহ বনাব জানা নেকি? জানা নেকি মানে চব জানো আকৌ। ডাঙৰ ভোজ পাতি অকলে ৰান্ধি খুৱাই দিব পৰা ছোৱালী মই, বুজিছে? জানো পাই, খাই চালেহে গম পাব। কি ক'লে? নাই একো নাই, যোৱা বনাবি। আহিবনে নাহে? আহিব। নাহে। আজি কাৰোবাৰ দিন পৰিছে বোলা দেই। চুপ থাকচোন। গোটেই গাঁওখন বিয়পিলে দেউতাই মোক গৰুৰ লগত বান্ধি থব। আৰে ভাই, প্যাৰ কিয়া তো ডৰ না কিয়া? কথা কবলৈ আহিছে, পিয়াৰ কিয়াটো ডৰ না কিয়া? মোৰ বাপে যিটো সতে গম পাবলৈ হলে মুখেদি পিয়াৰ ভৰাই পুকুৰে দি উলিয়াই দিব। মই জাষ্ট তোক কথাটো কৈছো, তই ইমান খং কৰিছ কেলে? আহিব নাই? অহাই নাই যে ইমান দেৰি। আহিব লাগিছিল ইমান দেৰিলে। আহিব শিখৰ। আহিল ভাবি থাক। তোকনো কেলে লাগে? ক'লে হেল্প কৰিব পাৰি জানি? এইবোৰ হেল্প চেল্প মোক নালাগে। ক'ব পাৰা আৰু, এইটো তোমাৰ লগৰে ন? তাকে আহিবনে নাহে চাই আছিলো। আৰে কেলা, আহিবনো কি? মেছেজ এটা অহা কথা আছিলে, তাকে চাই আছিলো। আহিলে। এইখন লাজ লাগে পাই। দেখুৱা। ঘাইটো কি আহিছে চাওঁ। লোকৰ মেছেজ আহে, আই লাভ ইউ, আই মিছ ইউ। মোৰ আহে 50% শেষ, 100% শেষ। এতিয়া কি আহিছে জানো? এতিয়া বোলে মোৰ ৰিচাৰ্জটোৱে শেষ। তুমি মানে কাৰোবাৰ মেছেজলৈ ৰৈ আছিলা? কেলে সিদিনাখন যে কৈছিলো ছোৱালীজনী প্ৰপ'জ মাৰিছিলো বুলি, আজি মানে মেছেজৰ ৰিপ্লাই দিয়া কথা আছিলে। এতিয়া মোলে বাৰু কিখন আহিছে চাচোন এটা। ল'ৰা মানে ঘূৰ প্ৰেমত। সেই আমাৰ শিখৰ প্ৰেম পূজাৰী।
কি চাই আছে? একো নাই। গা ধুই লগে যাও। পুখুৰীত ধুলেও ধুব পাৰে, দাদাবাৰ তাতে আছে। ঠিক আছে। ঐ বহিছ বহ। হেৰি নহয় তই যে এইকেইদিন ওলাই অহা নাই কেলে? আৰে ঘৰত ইমান ধুনীয়া ল'ৰা এটা সোমাই থাকোতে তাই আৰু আমাৰ লগত বহিবলৈ আহিব নি? যেনেকেহে কৈছ আৰু যেনিবা মইহে তাৰ কাৰণে একেবাৰে ঘৰত সোমাই থৈছোহি। তেনেকুৱা কথা নকবি বুজিছ। 10টোৰ মত সি দাদাৰ লগৰ ল'ৰা হয়। সেই এইজনী ধেমালিহে কৈছো, তাই আকৌ খংটো চা। পিছে দাদাৰ লগৰে হওক বা তোৰ লগৰে হওক ল'ৰাটো কিন্তু ধুনীয়া দেই। তাতে আকৌ টাউনৰ ল'ৰা, তাৰ লগত থাকিলে তোৰ লাইফ ছেট হৈ যাব দেই। কি লাইফ ছেট হ'ব হা? সি দাদাৰ লগত প্ৰথম আহিছে আমাৰ ঘৰলে, কি বুলি বিশ্বাসত ল'ম? তই নোৱাৰিলে কৈ দে, আমি কেইজনী আছো নহয়। তো আকৌ তাৰ পিছত আৰু মজাই মজা। বাইকত উঠিম, ৰেষ্টুৰেণ্টত খামগে, আৰু তাৰ পিছত চুপ, সিহঁতি অলপ বেছিয়ে ভাবি আছো। তাৰ মানে তুমি জ্বলিছা? জ্বলিবলৈ মই কিবা খৰি খাই নহয়। তোক জ্বলাবলৈও আমি জুচলে কাটি নহয়। পিছে মনত যদি কিবা আছে কৈ দিবি, পিছত কিন্তু পইচা লাভ নাই। তহঁতক মানে মোৰ বাৰু সঁচাকে কিবা হৈছে নেকি? অকল যে পইলাৰ কথাকে মনলৈ আহি থাকে। মোৰ মতে ল'ৰাটো বেয়া নহয়, কিন্তু চহৰৰ ল'ৰা, কি বুলি বিশ্বাসত ল'ম? কোনোবাতো আছেই চাগে, জনা হ'লে ভাল আছিল। দাদাকে সোধো নেকি বাৰু? নাই বেয়া হ'ব। কাইলৈ নিজেই কিবা এটা কৰি উলিয়াব লাগিব। মাজনী এইফালে আছোন। গৈছো। মাজনী যে নহয়, একদম মানে ভাল টাইম পৰিতে মাতি পেলাই গোটেইখন একদম খেলি মেলি লগাই পঠিয়াই। ক'ত যাওঁ তই? মই দোকান ফালৰ পৰা আহোঁ। এই পল ঘৰত অকলে আমনি পাব। তই মা পঠাৰ ফালে নাই জানো? আছে ইয়াক লৈ যাবিচোন এইফালে। হ'ব বাৰু, লৈ যাবি খেলি দেই। সোনকালে আহিবি তই। চাব ভালকে। এই চহৰৰ পকী ৰাস্তাইদি খোজকাঢ়ি অহা মানুহে এই গাঁৱৰ ৰাস্তাইদি খোজকাঢ়ি আহিলে এনেকুৱাই অৱস্থা হয়। তুমিও বৰ আচৰিত ছোৱালী দে। ধৰি পিনে বোলে সহায় কৰি দিওঁ, সেইটো হ'লে নাই। হাঁহিবহে পাৰিছা আৰু। মই আকৌ কিয় ধৰিম? ধৰিলে কিজানি গাৰ্লফ্ৰেণ্ডে গালিয়ে দিয়ে মোক। কি ফটোৰ কথা কোৱাহে? ইয়াত আকৌ গাৰ্লফ্ৰেণ্ডৰ কথা ক'ৰ পৰা আহিল? জাঙুৰ খাই আহিছে চোৱা। মই কিবা এনে কথাটোহে কৈছো। এনেওতো কোনোবা আছেই নিশ্চয়। কি এনেনো কোনোবা আছে চাগে? নাই দে মোৰ চব। এই চব বুলি কৰিলে যে তাৰ মানে ধকা খালে। মনে থাকাচোন, এনেই ঠিকা ফুটা আৰু এইবোৰ কৈ মোৰটো কিয় গৰম কৰিছা? হয় নেকি? এতিয়া তাৰমানে মই আপোনাৰ মূৰটো গৰম খাই হলো। নিজে চাগে ধকা দিলে। কি হ'ল? কি কৈ আছা? নজনা নেমেলাকে এনে যিটো কৈ থাকিবা দেই। তেতিয়াহ'লে আপুনিয়ে কওকচোন কি হৈছিলে? ক'ব নোৱাৰে নেকি বা? হ'ব শুনা। সকলোৰে দৰে মোৰো এটা কাহিনী আছে। প্ৰথম তাইক কলেজত লগ পাইছিলোঁ। প্ৰথমে বন্ধুত্ব হ'ল আৰু তাৰপিছত প্ৰেম। কোৱা। আজিকালি হ'লনে বাৰু মই এজনী? হ'ল ওলাই আহা আকৌ, অথনিৰ পৰা কিনাৰতে ৰৈ আছো। আহিলা নি? কেতিয়াবা আহিলো। গৈছো ৰবা। হাই। বাহ, কি বা? জানানে আজি তোমাক বৰ ধুনীয়া লাগিছে। মোক কি আজিহে ধুনীয়া লাগিছে নি? নহয় মানে অথনিৰ পৰা তোমাক চাবলৈকে ৰৈ আছিলো। এতিয়া ভাল লগাবলৈ কমপ্লিমেণ্ট এটা দিছো, তাতে ইমান কুৱেশ্যন নে? হ'ব তেল মিব নালাগে। পিছে আজি ক'ত যাব? ব'লা
আজি তোমাক বৰ ধুনীয়া জেগা এটালৈ লৈ যাম। ক'ত? গ'লে দেখিবা নহয়, উঠাচোন। মই চলাম। চলো। ধুনীয়া ন? ধুনীয়া। মই যে কৈ থাকো আবেগৰ কথা এইখনে। ধুনীয়া বনাইছে। কি খাওঁ ন? দিয়া কিবা এটা। দাদা এইফালে আহিবচোন। হয় কওক। আপোনালোকৰ স্পেচিয়েল ডিছ কি বাৰু? আমাৰ ইয়াৰ আপোনালোকে চিকেন পিজ্জাটো ট্ৰাই কৰিব পাৰে। হয়। খুবেই মানে ইয়াত চবেই ভাল পাইছে। চিকেন পিজ্জাই খাম। লৈ আনিব। ঠিক আছে অলপ ৰৈ দিব। পিজ্জাটো খাই ভাল লাগিলে। কেফেখনো ধুনীয়া ধুনীয়া ডেক'ৰেশ্যন কৰিছে। মইতো তোমাক আগতে কৈছিলোঁ ধুনীয়া জেগা এটালৈ লৈ যাম বুলি। তোমাৰ চইচখিনি মানিব লাগিব দেই। আকৌ আহিম। আৰু ব'লা এতিয়া। না না কোৱা। তুমি মোক ইমান ভাল পোৱা? এইটোনো সুধিবলগীয়া কথা নে? তুমি যিমান দূৰ কল্পনা কৰি পাইছা তাতকৈ বহুত বেছি ভাল পাওঁ তোমাক। So sweet. ইমান ভাল পাম। পাওঁ আকৌ। কিবা প্ৰমাণ দিব লাগে যদি কোৱা। তোমাৰ বাবে মোৰ জাতি ঘূৰাই দিছোঁ। নহ'ব নহয়। তুমি যদি জাকি নিদিয়া মই থাকিম কালো। কি হ'লে মোৰ আত্মাটো লগত আছে। সেইটোতো। তুমি নিজে ভাবাচোন ভাল পোৱা যেনে প্ৰমাণ দিব পাৰি। কিন্তু এবাৰ মোক বহুত ভয় লাগে জানা। ভয়? তোমাৰ আকৌ কিহৰ ভয়? তুমি যদি চেঞ্জ হৈ যোৱা মই আকৌ কিয় চেঞ্জ হ'ম? ক'বতো নোৱাৰি যদি তোমাক কোনোবাই মোৰ পৰা কাঢ়ি লৈ যায়। সেই এটা কৰি মোক আকৌ কোনে কাঢ়ি নিব? প্ৰমিছ? প্ৰমিছ। না না হুম। তোমাৰ লগত থাকিলে যে মোৰ মনটো বেছিয়ে ভাল লাগি থাকে। হয় নেকি? এনেকুৱা লাগে যে মোৰ জীৱনৰ আটাইবোৰ হেপিনেছ এই সময়কণতে বিচাৰি পাওঁ। মোৰো একে জানা এই সময়খিনি ধৰি ৰাখিব পৰা হ'লে। সঁচাকে দেই তুমি যদি নাথাকা মোৰ যে কি হ'ব। সেই এটা কৰি মই আকৌ কিয় নাথাকিম? তই এৰি যাবি বুলিয়ে ভয় লাগে। চুপ থাকা প্লিজ এই কথা নক'বা। হ'ব মোক খানি এতিয়া অভিমান কৰি থাকিব নালাগে ব'লা। ৰ'বচোন ৰ'ব, ইমানলৈকেতো সকলোবোৰ ঠিকেই চলি আছিল, কিন্তু তাৰ পিছত এনেকুৱা কি হ'ল যে আপুনি ভাল পোৱাৰ নামেই শুনিব নিবিচাৰে? কি হ'ব আৰু সকলোৰে যি হোৱা ভয় থাকে মোৰ লগতো সেইটোৱে হ'ল। মানে সেইদিনাখন আমি সদায় যোৱা কেফেখনলৈ গৈছিলোঁ। তাইও তাত আছিল, কিন্তু মোৰ লগত নহয়। তাত তাইক বেলেগ এটা ল'ৰাৰ লগত বহি থকা দেখিলোঁ। যিখন টেবুলত আমি সদায় বহোঁ, য'ত সুখ দুখৰ কথা পাতোঁ, তাত তাই বেলেগ এটা ল'ৰাৰ লগত হাঁহি ধেমালি কৰি আছিল। কিন্তু এটা কথা নহয়, তাইৰ লগত কোন আছিলে আপুনিতো দেখা নাই, দেখিছিল জানো? নাই দেখা। কিয়? তেতিয়াহ'লে আপুনি এবাৰ হ'লেও চেষ্টা কৰিলে তাক এই বিষয়ে সুধিবলৈ? আৰে ইয়াত সুধিবলগীয়া কি আছে? আমি সদায় যিখন কেফেত গৈ টাইম স্পেণ্ড কৰোঁ
তাত এটা বেলেগ ল'ৰা লগত বহি থাকিলে মই কি ভাবিম? মোৰ মতে পলদা আপোনালোকৰ মাজত ভুল বুজাবুজিয়ে হৈছে নেকি? তাইৰ লগত থকাজন তাইৰ ঘৰৰ নহ'লে লগৰো কোনোবা হ'ব পাৰে। এতিয়াও সময় আছে পলদা। আপোনাৰ মনৰ খিৰিকীখন খুলি এবাৰ ভালদৰে ভাবি চাওকচোন, কিবা উত্তৰ পায় কিজানি।